Hello everyone, welcome to my YouTube channel. So, আজি আমি গৈ আছো শিমলাৰ পৰা মানালী লৈ যোনটো হয় 10 hours plus journey. মই শিমলাৰ vlog আপলোড কৰি দিছো, আপোনালোকে যদি চোৱা নাই তেন্তে চাই ল'ব পাৰে। এতিয়া আমি এখন হোটেলত ৰখিছো অলপ কিবা খাবলৈ। হোটেলখনৰ পৰা এইটো হয় ভিউ। So, এয়া আমি কুল্লু পাই গ'লো। এতিয়া চাওঁ আৰু কি এক্টিভিটি কৰিব পাৰি। আমি যাই আছো কি কৰিব ৰিভাৰ ৰাফটিং। বহুত ঝামেলাৰ মাজত আমি জানো। এনে যে নুঠায় বাপৰে টুপি দিছে তোমাক মোক নালাগে ভয় নাই এগাটো পানী কিহৰ ভয় আমা একো নাই বুঢ়িয়া হাইছে ইয়াতে ভয় নাই দিয়া উঠিবও খোজে আৰু দে ভয় নাই ভয় হৈ আছিল ইয়াত কৰিলে খালি শিলটো চাব লাগে তাৰ বাহিৰে ইয়াত নুডুবে না মানুহ দুজন কৰি আছে কৈ দিয়ক ভাল কৰি চাব ইহঁতক वीडियो नहीं यहाँ से करेगा यहाँ से तो जाएगा मेरे आगे दो हाँ जितना दूर दे ऑल द बेस्ट हमारे साथ गाइस আমাক কোৱা হৈছিল যে এইটো একেবাৰে সিম্পল ৰিভাৰ ৰাফটিং হয় সেইকাৰণে মানে মই আৰু চেমলিনা বা ৰেডি হৈছিলোঁ কৰিবৰ কাৰণে পিছত সেইপিনে যেতিয়া দূৰত মানে লৈ গৈছে তাতে ইমান বেছি ঢৌ আছিলে নে একদম চিঞৰি আমাৰ অৱস্থা বেয়া হৈ গৈছে ৰিভাৰ ৰাফটিং কৰি আমাৰ কাপোৰ পৰা জিকি গৈছিলে সো আমি চেঞ্জ কৰি কেনে অলপ মাৰ্কেটত আহিলোঁ গাইজ আমি কুল্লু আহি পালোঁ মানে হোটেল সোমালোঁ অলপ আগত ইমান ঠাণ্ডা মই বেয়া কঁপি আছোঁ মানে কি ক'ম চুৱেটাৰ ইমান আনিব পৰা নাই ঘৰৰ পৰা কাৰণ লাইক ফ্লাইটত এনেকৈ বহুত লাগেজ হ'লে মানে প্ৰব্লেম হয় তো সেইকাৰণে ইমান তেনেকৈ অনা নাই চ' যি আনিছোঁ তাকে পিন্ধি আছোঁ আৰু আজি আমি ৰিভাৰ ৰাফটিং কৰোঁতে মোৰ চুৱেটাৰ পেণ্ট চব ভিজি গৈছে তেতিয়াহে ধুই দিব আৰু নাজানো শুকাই নে নাই ইয়াতেতো ইমান ঠাণ্ডা ৱেডাৰ বহুত বেছি ঠাণ্ডা মই ভাবাই নাই ইমান ঠাণ্ডা হ'ব এই এপ্ৰিল মান্থতো কম আৰু মই ৰুমটো দেখাই দিছোঁ আপোনালোকক আমাক দুটাকৈ ৰুম দিছে নাজানো কিয় এইটো এটা ৰুম দিছে এনেই দিছে আৰু হোৱাটো নহয় এইফালে বাথৰুম এণ্ড এইটো ৰুমত আমি থাকিম এইটো চাই ল'ব পাৰে এইটো ৰুম আৰু এইফালে বেলকনি মই পিছত দেখাই আছোঁ কাৰণ এইটো আছে वाओ मनाली की चाय
মই ঠাণ্ডাতে চব চুৱেটাৰ পিন্ধি লৈছোঁ যিমান আনিছোঁ ইমান বেছি ঠাণ্ডা লাগি আছিলে মোৰ মানে অলপ বেছিয়ে লাগি আছিল তথাপি ঠাণ্ডা লাগি আছে এইটো হয় হোটেলৰ বাহিৰখন এইটো হয় আমাৰ ৰুমৰ বেলকনিৰ ভিউ মই ৰাতিও দেখাম বুলি ভাবি পাহৰি থাকিলোঁ ভিউ ফ্ৰম আৱাৰ বেলকনি जाने का मन होता है আমি চবে ৰেডি হৈ গ'লোঁ জেকেট পিন্ধি এতিয়া ফাইনেলি গৈ আছোঁ আমি স্ন' চাব মানে শিশু ভেলীত আজিৰ দিনটোৰ বাবেই ৰখি আছিলোঁ এণ্ড ফাইনেলি আজি স্ন' দেখা পাম চ' বহুত বেছি এক্সাইটেড চুনা মাৰিছে ওপৰত বাকীবিলাক চুনা মাৰিছে ডেম্পো মাৰিব পাৰে একো ঠিক নাই পাহাৰত চব পুটিং কাটিছে ডাবুল লগতে প্ৰাইমাৰো মাৰি দিছে এইটো হ'ল স্নো वो लास्ट में অ' না শ্লিপেৰি হৈ দেখ ঐ আহা বৰফবোৰ এনেকৈ আঁতৰাই দি আছে জমা হোৱাৰ বাবে আছাম फोटो सेशन चल रहा है गाइस
चलो ओके इसको यहीं से करना कंटिन्यू पुश यहाँ से शूज के साथ नहीं हो रहा এই দিয়ে জোরছে দিয়া তুমি ভয় খাই আছা चलना नहीं है रुक जाओ ऐसे ही ऐसा रोना ठीक है कुछ नहीं करना है आगे रुको डर लगता है लेफ्ट साइड उठाओ पूरा पैर इस साइड आओ लेफ्ट साइड पूरा पैर उठाओ पूरा कोई नहीं रहा हमारी बटरफ्लाई स्केटिंग कर रही है गाइस बहुत डर डर के वहीं नीचे बैठ ना बस आगे मोरे हो गया वाह बात है ये है स्पीड से कंटिन्यू चलेगा ना ये पहुंच गया था ओके ओके वाओ गोल হৈ যায় পুৰা এতিয়া ভাঙি দিয়া এই না ভাঙো ৰবা এইটো বনাই আছো কষ্টকে এইটো ভাঙি নিদিও থাকিব যিমান ডাঙৰ নালা কিমান ডাঙৰ বুঝা পেটটো বহুত ডাঙৰ বড়াই কিমান কৰা আমি ভাবিছিলোঁ তাত ৰীল বনাম কিন্তু একেবাৰে নেটৱৰ্ক নাছিলে চ' ৰীল বনোৱা নহ'ল এনেই অলপ নাচি দিছোঁ আৰু উইদাউট মিউজিক
पाकिस्तान से जाता है पाकिस्तान को जाता है पाकिस्तान को जाता है पानी ये इस साइड को ही जा रहा लेह लद्दाख वाली साइड को वो पाकिस्तान जा रहा है ना हाँ जी কোন পাকিস্তান যাই আছে रिवर রিভার मतलब ले 200 किलोमीटर और চাই ল'ব লাগিছিল पाइलट ट्रेनिंग तो धक्का मारी दिया मेरा दौड़ पर तो होता तो क्या লৈছোঁ কিবাকে জুম কৰিছোঁ তো এতিয়া আমি গৈ আছোঁ হাডিম্বা টেম্পল ये है Satiana Mai ये आइस है या हिल है আহি পাইছোঁ মোৰ চুলিৰ অৱস্থা চাব পাৰে মোৰ মানে ভয় লাগিছে চুলি চুচিব আৰু আইচ চাবলৈ একদম ৰেড হৈ গৈছে আৰু এটা কথা কৈ দিওঁ কালি মানে আজি কালি আমি ৰাতিপুৱা 3টাত ইয়াৰ পৰা যাব লাগিব 3টাৰ পৰা জাৰ্ণি ষ্টাৰ্ট হ'ব আৰু যাই পাম আমি ৰাতি 7টা-8টাৰ ভিতৰত Ya masak tuh